नाथ जगाई ये राम ছাৰ ৰাতিপুৱাতে ঘোষাত ধৰিলে যে থানাখনত নৰমণি চেতা নাই কি কৰি থাকিব অকলে অকলে কোনো অহাই নাই নেকি নকওঁ দিয়ক কোলে আমাৰ গাতহে দুখ হ'ব মানে সঁচা কথা কওঁ যে আজিকালি আকৌ সঁচা কথা কোৱাটোৰহে ওলোটা বিপদ কি হৈছে কওকচোন নেলাগে দিয়ক হ'ব বাদ দিয়ক আৰু কলৈ গ'লো মানুহবিলাক বাদ দিয়ক এইবিলাক কথা কমনো কি শুনিব কি হয় নেকি ঠিক আছে মানুহতে কথাটো জোৰ নকৰিলে চোৱা ছে ভৰুকা দুখনত কথাটো ভৰাবই নোৱাৰিলো নহয় কমেডি টাইপৰ মানুহ দেই আপুনি কি হ'ল নহয় বোলো আপুনি বৰ আচৰিত মানুহ কিয়নো মই যেনিবা কথাটো নকলোৱে আপুনিওনো জোৰ কৰিব নালাগে নে কোনটো কথা থানাৰ কথাটো মানে ছাৰ লুটু আৰু সুস্মিতা সিহঁতৰ মাজত একো নাই যদিও সিহঁত কিন্তু ডিউটিত ভাল দেই বসুমতাৰী আৰু বিউটি তাৰ মানে বেয়া ভাল সিহঁতক লৈ গৌৰৱ কৰো দিয়কচোন কিন্তু এতিয়া সলনি হ'ল আৰু গাড়ী লোৱাৰ পৰা চাগে ডিউটিত মন নাই নহয় খালি গাড়ী ধান্দা অহংকাৰ হৈছে মই কৈছো ছাৰ দুৰ্যোধনৰো কিমান অহংকাৰ নাছিল শকুনিৰো নাছিল অকমান আছিল নেকি বেয়া বুদ্ধি আছিল তামাম কিন্তু আপোনাৰ সমান নাছিল কি বেয়া বুদ্ধি মহাভাৰতৰ যুগত আপুনি থকা হলে শকুনিয়ে পাত্তাই নাপালেহেঁতেন মোৰ কাম এটা আছে কৰি আৰু মানুহ মাৰিব দেই দিছো বাপেকে জোকৰ মুখত চোন